আমি আহি আছো এতিয়া অশ্বকান্তলে আৰু আমাৰ বাকি ৰাইজ গ'ল আধা আধি টেম্পুত আৰু খুচকাহি আহি আছে পাহাৰীয়া ৰাস্তা দি। নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো হৈছে আমি অস্থি দিবলৈ অহাৰ আৰু এয়া আহিছিলোঁ আমি অশ্বকান্তলৈ আৰু অস্থি দিবলৈ আহিছিলোঁ কাৰ জানেনে? সেয়া হৈছে মোৰ মানুহজনৰ সৰুবাৰ শহুৰেকৰ মানে ভিনদেউৰ দেউতাকৰ। এয়া আমি আহিছিলোঁ আৰু চাই থাককচোন পৰিৱেশটো কেনেকুৱা। বাহঁতৰ ঘৰো মৰিগাঁৱতে হয়, আমাৰ ওচৰতে। আমি তাৰ পৰাই আহিছোঁ আৰু নিজৰ মানুহ গোটেইখিনিয়ে আহিছে, সেইকাৰণে আমি ট্ৰেভেলাৰ এখন লৈ আহিছিলোঁ আৰু ডাঙৰ গাড়ী যিহেতু ইয়ালৈ আহিব দিয়া নাই আৰু গতিকে গাড়ী ৰখোৱা জেগাত গাড়ী ৰখাই বহুতখিনি টেম্পুতে গ'লগৈ। আমিও আহিছিলোঁ কিন্তু এইখিনি খোজকাঢ়ি আহিব লগা হৈছে আৰু এয়া খোজকাঢ়ি আহি আছোঁ। এইয়া দেখিছেনে? আহি আছোঁ আৰু একদম পূৰা ভিৰ মানুহৰ। ভাল লাগিছে পৰিৱেশটো দেখি। ইয়াতে মেলাও হৈ আছে, দোকান বজাৰ পূৰা চলি আছে। ধুনীয়া লাগিছে আহি পেলাই। কিন্তু মন্দিৰলৈহে যাবলৈ নহ'ল, কাৰণ আমাৰ অস্থি দিয়া জেগাখিনি অলপ মন্দিৰৰ পৰা দূৰত হয় আৰু আমাৰ আহি পোৱা বহুত দেৰি হৈ গ'ল। আৰু যদি মন্দিৰলৈ যোৱা হয় তেতিয়াহ'লে বহুত দেৰি হৈ যাব, মানে সেইটো কাৰণে মন্দিৰৰ ফালে যোৱা নহ'ল আৰু। আজি বতৰটো বেয়া আছিলে, ৰাতিপুৱাটো পূৰা বিজুলী ঢেৰেকনি মাৰি আছিলে, কিন্তু পিছত ভাল হ'লগৈ আৰু। গুৱাহাটীত বাৰু ইয়াৰ ৰ'দেই দিলে, গতিকে বতৰ ভাল বুলিয়ে ক'ব পাৰি আৰু সকলোৱে সেইকাৰণে কামবোৰ ধুনীয়াকৈ কৰিব পাৰিছে। এয়া আমি আহি পাইছোঁহি আৰু জেগাখিনি। আমাৰ টিচামণি শৰ্মা আহিছে লাহে লাহে খোজকাঢ়ি। পঞ্চি চশমাটো পিন্ধি লৈছে, চকুৰে নেদেখো যে, চকুৰেদি অলপ প্ৰব্লেম হৈছে বোলে। ইয়ালৈ আহি ভাল লাগিল, পৰিৱেশটো বৰ সুন্দৰ। গোটেইখিনিয়ে নিয়াৰিকৈ নিজৰ কামবিলাক কৰি আছে আৰু এইফালে পানীত ফেৰীও চলি আছে। উঠিবলৈ মন গৈছিল কিন্তু উঠা নহ'লগৈ বাৰু। ভিনদেউহঁতে অকণমান আগতীয়াকৈয়ে আহিছিলে আৰু আহি পেলাই এয়া তেওঁলোকে তেওঁলোকৰ কামখিনি কৰি আছিলে। আমি অলপমান ৰৈ মেলি পেলাই আহি আছিলোঁ আৰু লাহে ধীৰে। এইয়া নতুন কাপোৰ সিহঁতে ফটো চেলফি মাৰি আছে আৰু ইয়াত নৱবিবাহিত। আৰু এইফালে আমি অলপমান ধেমালি কৰি আছোঁ আৰু, কাৰণ লগ চগবিলাক পালে ধেমালি কৰি ভালো লাগে নহয়নে বাৰু? তেতিয়া সময়বিলাকো কেনেকৈ যায় গমেই পোৱা নাযায়। অস্থি দিয়া শ্ৰাদ্ধৰ এয়া কাম সম্পন্ন হৈ গ'ল আৰু এতিয়া খোৱাৰ বোৱাৰ ব্যৱস্থা কৰি আছে সকলোৱে। খাই বৈ আজৰি হৈ এয়া আমি এতিয়া ঘৰৰ অভিমুখে আহি আছোঁ। সকলো মানুহখিনি ভাগৰি জুগৰি লাহে ধীৰে খোজকাঢ়ি আহি আছোঁ আকৌ গাড়ীৰ ওচৰলৈ। এয়া সকলোবিলাক আহি আছে। এনেদৰে আজি আমাৰ দিনটো গ'ল ভালে কুশলে সকলোৰে। মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল সকলোলৈকে।